কাষ্টমাৰ আহি পাইছে মোক এই ৰূপত দেখা পালি ৰাম ৰাম কথা কাহিনী ওলাই যাব মোৰ সত্য কথা লুকাই পেলাই ইফাল দি যাওঁ তাড়াতাড়ি কি করছে নকবি আৰু একদমেই উদঙা গৰু মহাকে এনে কল মহাকে এনেকে খাই পেলো সেইকাৰণে বস্তা পালি থাকবা লাগে নে এনেকে মুখানা লঙ্কা দিছে না তই ক'ত যা পিছে তই কজ্জা মানে মোৰ এতিয়া লেঠাই লাগছি ৰ কেনে লেঠা বিয়া পাতিতে 10 বছৰ হ'ল এটাও চলি বলি নাই এতিয়া কিবা উপায় আছে যদি দি উপায় নে উপায় মানে আমাৰ গাঁৱত দি গুটিব না একদম বহু কবই এনে মই গৈছিলো একদম পুৰা মিলছিল না কিবা উপায় দিব পাৰে কিন্তু ভাল উপায় তাকে এতিয়া কি লাগবো বে কি মানে তাক বোলে হেৰি লাগে মোৰ কাৰণে উপায় দিছিল কিবা কয়লা কাউৰী একযোৰা কিবা কিবি এনেকুৱা লাগে যদি বস্তুখিনি দিব পাৰে পুৰা মিলেই কিন্তু তাক কিবা দিবা লাগবো নেকি তাত যাইছোন মানে নিয়ে তাক কিবা দিব লাগব আৰু দে বেছে মই তাক কালি যাই যাওঁ মানে কি হয় চাওঁ ন আচ্ছা ৰং চাবা ভাল হ'ব কাষ্টমাৰ আহি পাইছে আনব এই ৰূপত দেখা পালি মোৰ কথা শেষ সব শেষ কাষ্টমাৰ ये फटा सुटा का लगाई नहीं आपको बता गला गान देखिए लिपस्टिक तो दे लगे लो रोला सोई किसी कूलर एकदम बढ़िया वे ঘৰত আছে নে নাই ও প্ৰভু আছে আসো আসো আহো 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 আসো আহো কামত আহিলা কওকচোন বাৰু প্ৰভু মানে প্ৰভু হেৰি দিন দশা চাব আহিলো দিন দশা কুস্তিখান আনছেনে আপুনি মানে আধাৰ কাৰ্ড খান আনছো আৰু এইটোৱে দিগদাৰ এতিয়া সিদিনা হৈছে ভোটাৰ কাৰ্ড লৈ এখন কিবি পঞ্চায়তটো নহয় এতিয়া মই পঞ্চায়ত সভাপতি নেকি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড মানে মানুহে কৈছিল অঁ মই আহি থাকোঁতে আধাৰ কাৰ্ড লাগব অঁ সেইকাৰণে আৰু আধাৰ কাৰ্ড খানে লৈ আহিলো আধাৰ কাৰ্ডেদিও চাব পাৰি এনেই কিন্তু মানে মোবাইলৰ নেটটো জিঅ'ৰ নেটটো বহুত বেয়া সেইকাৰণে মই আধাৰ কাৰ্ড উলিয়াই পেলাই চাব দিগদাৰ হয় মোৰ মানে এয়াৰটেল চিম হটস্পট লাগে যদি দিওঁ হ'ব দিয়ক সেনেকৈ হ'লেও চাব লাগিব আৰু এতিয়া আপোনাৰ এখন লওকচোন হ'ব দিয়ক এনে মানে নিচানে কিবা আনছি না আনছো এটা থৈ দিয়কচোন আৰু সুন্দৰকৈ 700 মান টকা হ'লে হ'ব না হৈ যাব বঢ়িয়া তুই এটা থ'ব অঁ চাই দে বাৰু ভাল চাম মই প্ৰথমে আপোনাৰ ভাগ্যচক্ৰ এখন আঁকি লওঁ ৰ'বচোন নেকি অ'কে এনে আপোনাৰ কেনেকুৱা সমস্যা হৈ আছে বাৰু মানে মই বিয়া পতা 10 বছৰে হ'ল অঁ ল'ৰা ছোৱালী মানে সন্তান নায়ে তাৰ কাৰণে অলপ কিবা উপায় বিচাৰি আহিছোঁ আপোনাৰ 10 বছৰতো কম সময় নহয় দে বাপৰে বাপ আপুনি 10 বছৰ দি কি কৈছে চলি এটা জন্ম দিব পাৰে আপুনি লাজ পোৱা কথা নহয়তো বিৰাট ডাঙৰ কথা হৈছে আপোনাৰ মই চাই লওঁ ৰ'বচোন টিভি আপোনাৰ ঘৰ হেৰিত নেকি হে কামৰূপত নেকি ল'ব কৈছে কামৰূপ বেকলে তাৰমানে কি হৈছে জানে এটা আধাৰ কাৰ্ডত যেনেকুৱা আছে চব মানুহৰে তাৰমানে ভাগ্য চক্ৰগিলা নিজৰ জিলাৰ পৰাই আৰম্ভ হ'ব এতিয়া আপোনাৰ কামৰূপ নে এই কামৰূপৰ ইয়াৰ পৰাই কামৰূপৰ পৰা আপোনাৰ ভাগ্যখন যাব ৰ'ব বাকীখিনি চাই দি আছোঁ নাই একদম নাই আপুনি টেনশ্যন নল'ব এতিয়া আপোনাৰ চলি আছে আপোনাৰ এই বস্তুটোৰ পৰা চলি এটা আছে আপোনাৰ 3টা চলি জন্ম পাব লগা আছে আপোনাৰ একেদিনে যদি আপুনি মই কৰিব দিয়া কামখিনি কৰে গম পাইছে কৰিবই লাগিব আপুনি নহ'লে কেনেকৈ হ'ব আপোনাৰ কুস্তি চুস্তি এনে আছে নে নাই বা আছে কুস্তি চুস্তি কোন শৰ্মাই বনাইছিল এনে গণক মানুহে বনাইলা সেইকাৰণে ডাইৰেক্ট সুধিছোঁ জয়নাথ শৰ্মাজী বনাইছিল মন্ত্ৰী আছিল যি MLA আছিল
দৰঙত আছিল নহয় তেওঁ দৰং তেওঁ বনাইছে যে ভালে বনাইছে দে ইদিনাখন আগতে হেমন্ত বিশ্ব শৰ্মাই বনাই দিয়া এখন আহিছে তোৰ কি গোটাই মই কওঁ কিবা তাৰ নিমিলে কিবা একে নুৰি নহয় চাবা হয়নে এতিয়া মই আপোনাক কৈ আছোঁ এই গ্ৰহটোৰ মতে আপোনাৰ ধৰক 3টা চলি একেদিনে হ'ব আপোনাৰ বহুত ভাল আপোনাৰ কপালে ভাল আপোনাৰ গম পাইছি এতিয়া আপুনি এটা পূজা কৰিব লাগিব এটা সৰুকৈ কি বুজা বা এতিয়া সেইটো কৰাৰ আগত বহুতখিনি কথা মই ক'ম আপোনাক আপোনাৰ চলি এতিয়া জন্ম পালা হয় চলি আপোনাৰ এইগিলা পূজা নকৰিলেও জন্ম পালা হয় আপুনি এনে চলি জন্ম পা কাম চামগিলা কৰা নাই নেকি বেয়াটো তেওঁ মানে বেয়া নহয় মানে কি ডাক্তৰৰ তাত যাব লাগে এইবিলাক কথা চলি জন্ম পাব লাগিলে ডাক্তৰৰ তাত যায় অপাৰেশ্যন এইবিলাক কৰিব লাগে এইবিলাক কৰিলে চলি জন্ম হ'ব আমি এতিয়া ডাইৰেক্ট ঔষধ দিব নোৱাৰোঁ নহয় হয়নে নহয় এতিয়া দিন কিবা হ'ব কিবা এতিয়া উপায় নাপালেহে আমি দিওঁ লাষ্টটো বুজি পাইছি না এতিয়া মই বেয়া কথা কোৱা নাই আপোনাক আপুনি চলি জন্ম পাব লাগিলে এইগিলা হয় না এতিয়া মানে এনে আৰু আপুনি আৰু লাষ্ট পৰ্যায়ে আপোনাৰ তাতে আছোঁ আৰু এতিয়া মই কৰিম বাৰু এইবিলাক জানেনে কওকচোন তাৰমানে আপুনি ব্ৰহ্মপুত্ৰত যাব লাগিব পূজাটোৰ আগত ব্ৰহ্মপুত্ৰত যায় ব্ৰহ্মপুত্ৰৰ বালিত আপুনি মুঠিব লাগিব মুঠিলে আপুনি সেই মুঠখিনি যদি বালিত শু নাযায় বুজি পাইছে শু নাযাওঁতে আপুনি একযোৰ ধৰা সাপ যি উমেনি লৈ থকা ধৰা সাপৰ কণী একযোৰ আনি তাতে পুতিব লাগিব বালি দৌন হৈ যাব যাওঁটোহে কথা নাচবা লাগিব আপোনাৰ তেতিয়াহে আপোনাৰ চলি যাব আগে মুখ চকুত যদি মুঠি লৈ থালিত কি হ'ব হেৰিটো দিওঁ কেনেকৈ হ'ব নে থালিত মুঠলি হ'ব হ'বনে মুঠি পেলাই থালিত মুঠলি হ'ব আপুনি মুঠি পেলাই বালিখিনি যাব লাগিব মানে যাব নোৱাৰে এনে যদি কটা বালি পুতলি তেতিয়া নোৱাৰে আমাৰ ধলা সাপৰ কণীযোৰ সেই জেগাত পুতব লাগিব বুজি পাইছি সেইটো আপোনাৰ প্ৰথম কথা সেইগিলা কৰাৰ পিছত আপোনাৰ তাৰমানে গ্ৰহগতি যিগিলা বেয়া কাম আছে ৰাহু কেতু লগ লাগি আছে আপোনাৰ এইখিনি কাটা যাব কাটা গ'লে আপোনাৰ কেইটামান হ'ব বুলি কৈছে এনে মই জানাত মোৰ গ্ৰহেদি এই ভাগ্যচক্ৰত মিলাওঁতে 3টা দেখিছি 3টা দেখিছি আৰু এটা নৰি নেকি আপোনাৰ চলি হ'ব আপোনাৰ যদি সেই কামটো কৰিব পাৰে আপুনি আৰু মোকো কিবা এটা দাম দিব লাগিব আপুনি এতিয়া 3টা হ'ব বুলি 3টা মই তাৰমানে এটাই দেখা মতে এইবাৰ আকৌ 4টা দেখিছি চাইছোন এই গ্ৰহটো আপোনাৰো সেই গ্ৰহটো বৰ চঞ্চলে এইবাৰ 4টা হ'ব আপোনাৰ চলি আৰু দুটামান চলি মানে নৰি নেকি আৰু দুটাকে 10টা পাৰি আপুনি সেইবিলাক কাম কৰি থাকিব লাগিব আৰু ইংৰাজীৰ দৰে কথাকেইটা হ'লে পূজাৰ কাৰণে কি কিবা লাগব পূজাৰ কাৰণে এতিয়া আপুনি এটা কাম কৰক মই যিটো কৰিব পাৰিছোঁ সেইটো কৰি লওক তাৰপিছত 3 মাহ পিছত 3 মাহ পিছত আপোনাক মই ঔষধ দিম পূজাৰ কাৰণে মই ব্যৱস্থা কৰি দিম এতিয়া কথা হ'ল কি আপুনি বালিত মুঠুক যাই পেলাই শুনছি না আগে বালিত মুঠুক বালিখিনিত মুঠৰ যে কণী যোৰা পুতক চলি যায় পূজাখন কৰিব নালাগে তাৰমানে পূজা কেতিয়া কৰিব নালাগে এতিয়া পূজা কৰিলে সেইগিলা যি বস্তু নাপায় নহয় সেইগিলাখান হয় না এনে দেও মানে বালিত মুঠব যাওঁতে বালিত মুঠলে কাম হ'ব আপোনাৰ হয় আপোনাক মানি নি দিব লাগিব নেকি মানে নি এটা মোক দি যাব পাৰিলে ভাল এইটো বাৰু মই ল'ম বাৰু আপোনাৰ পৰাই এতিয়া সম্ভৱতে বালিত মুঠাৰ আগত আপুনি আহি যাব যোনদিনা মুঠিব যায় সেইদিনা আহি যাব তাৰপিছত মই পইচাটো ল'ম মোক কিন্তু মানে নি এটা দিব লাগিব 1000 মান দিলে হ'বনে দেও 1000 অলপ কম হৈ থাকচোন 1000 কৰিব পাৰি নেকি আজিকালি তেলৰ দামে দেখোন 200 টকা আছে হ'ব যাওক পিছে দেও হেৰি 1500 মানিব আৰু হ'ব দে আৰু কিবা এটা মিলি কৰি ল'ব লাগিব দিয়কচোন হয়নে আপোনাকতো মাৰিব নোৱাৰোঁ এনেকুৱা কথা আৰু এতিয়া মই চব চালোঁ বাকী আপোনাৰ ভাল আপোনাৰ গোটেই সুন্দৰ আৰু কপালখন গোটেই আপোনাৰ গোটেই হেমন্ত বিশ্ব শৰ্মাৰ দৰে এইটো চলিটো এইটো চলিয়ে জন্ম পাব কিন্তু এইটো চলি বালিত মুঠৰ 3টা চলি জন্ম আপোনাৰ একেদিনেই গম পাইছি এতিয়া পাইছোঁ বাকীটো বেলেগে নাই এনে আপোনাৰ সুন্দৰ দিন চলি আছে আধাৰ কাৰ্ডখন দিলে যাব পাৰোঁ আধাৰ কাৰ্ড এইবাৰৰ পৰা আৰু কিবা বেলেগ কাৰ্ড লৈ নাহিব আৰু এখানে লাইচেঞ্চ লৈ আহিব ইয়াতে মই এখানে দেও লৈ আহিম নে এখন লৈ আহিব যাক হ'ব যাক দেও কৃষ্ণ উঠো কি কৈছে এইগিলা এই কৃষ্ণ ভৰ চলিব কৃষ্ণ ভৰ চলিব ঘণ্টা চলিব দেখ দেও মই উঠো যাক কৃষ্ণ কি বেয়াকৈ 400 টকা এটা ওলালো ইয়াৰ পৰা পেৰিব ভাল হ'ব ইয়াৰ পৰাই খুব পেৰিম মই তাৰ মূৰৰ পৰা বকি পেলাই এতিয়া কিবা বাৰু পইচাটো আলদি ৰাখি ন কৃষ্ণ